সকলোকে ইংৰাজী নৱবৰ্ষ অৰ্থাৎ 2022 বৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি 1 জানুৱাৰী আৰু 1 জানুৱাৰী পুৱাতে আমি আজি পিকনিক খাবৰ কাৰণে যাত্ৰা আৰম্ভ কৰিছোঁ অৰুণাচললৈ। অৰুণাচলৰ খুব এটা ধুনীয়া জেগালৈ আমি যাম। আপোনালোকক সেই যোৱাৰ দৃশ্য বা পিকনিকৰ সকলো দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰোঁ, আপোনালোকে চাই থাকিব। বলক আমি একেলগে আজি 1 জানুৱাৰী 2022 এই দিনটোত আমি পিকনিক খাবলৈ গৈছোঁ। আৰু পিকনিক খাবলৈ যাওঁতে মাংসটো লাগিব, সেইকাৰণে আমি তিনিচুকীয়া এখন পপুলাৰ মাংস দোকান মানিমুনি তাত কালি মাংসৰ অৰ্ডাৰ দি থোৱা আছিলে আৰু ইয়াৰ পৰা গাহৰি মাংসটো লৈ লৈছোঁ আৰু হাঁহ লৈছোঁ। হাঁহটো আছেই, অলৰেডি গাড়ীত সোমালেই। এতিয়া গাহৰি লৈ লৈছোঁ। গাহৰি লোৱাৰ পিছত আমি যাত্ৰা আৰম্ভ কৰিম অৰুণাচল প্ৰদেশলৈ। গাহৰি খোৱা মানুহ বহুত বেছি নাই, আচলতে হাঁহ বেছিকৈ লোৱা হৈছে। গাহৰি খোৱা মানুহ বেছিকৈ নাই কাৰণে বহুত বেছি গাহৰি মাংস লোৱা নাই, প্ৰায় 5 কেজি 6-7 কেজিমান লোৱা হৈছে আৰু। ইতিমধ্যে মাকুম পাইছোঁহি আৰু মাকুমৰ পৰা আৰু এইখিনি লগ পালোঁ। মানে আমি আজি পিকনিক খাবলৈ গৈছোঁ, কিমান মানুহ যাম আমি নাজানো, মুঠতে চব যোগাৰ কৰি লৈ গৈছোঁ, আয়োজন কৰি লৈ গৈছোঁ। তাত বনাই খাম ধুনীয়াকৈ। ইয়াতে বস্তু তোলা হৈছে আৰু আগত আৰু মানুহ লগ পাম। পিছফালেও আহি আছে মানুহ, কিমান মানুহ গৈছোঁ আমি নাজানো। অৰুণাচলৰ কোন জেগাত যাম সেইটো আমি সঠিককৈ এতিয়ালৈকে ক'ব নোৱাৰোঁ, আমি দেখুৱাই যাম। আমি এতিয়া মাকুম পাইছোঁ আৰু সকলোৱে ইয়াত লগ খাইছোঁ আৰু আগত আৰু লগ খাবলৈ আছে। বহুত মানুহ হৈছোঁ, প্ৰায় ইয়াত আমি প্ৰায় 6খনমান গাড়ী হৈছোঁ আৰু আগত আৰু লগ কৰিবলৈ আছে আৰু আহি আছে। এখন আহি পাইছে এইমাত্ৰ এখন আহি পাইছে আৰু আহি আছে। মুঠতে আমি কিমান মানুহ যাম আমি নাজানো, মুঠতে আজি যাম আৰু ক'ত পিকনিক খাম সেইটো নাজানো, চব লৈ গৈছোঁ আৰু। হেৰি হ'ল, আমি মানে গাড়ী অলপ কমাই দিলোঁ, বহুত গাড়ী হৈছিলেতো, সেইকাৰণে অলপ সৰু সৰু গাড়ীবিলাক আমি থৈ আহিব লগা হ'ল। সেইকাৰণে আমি আজি এখন ডাঙৰ গাড়ীত উঠিলোঁ, ইন'ভাত উঠিলোঁ। ইন'ভাটো গম পাই পাছফালে ধুনীয়া ধুনীয়া চিট দুটামান আছে, সেই চিটকেইটাতে আমি বহিছোঁ। ইয়াত বহা ফিলিংছটো মানে সকলোৱে ল'ব নোৱাৰে, মানে ইয়াত বহা মজাই বেলেগ আৰু কিনো ক'ম আপোনালোকক। ভাল লাগিছে, এতিয়া গৈ আছোঁ ধুনীয়াকৈ। মানে অৰুণাচলৰ গেট পালি আৰু চবেই পাছ ল'বৰ কাৰণে বা কিছুমানে ব্ৰেকফাষ্ট কৰিছে। এনেদৰে গাড়ী লাইন লাগি আছে এনেদৰে গেটত। কমলা যদি লৈ নলওঁ মানে বেয়া হ'ব, গতিকে এনেকৈ কমলা লৈ ল'লোঁ আৰু কমলা খাই আমি যাব লাগিব এতিয়া। মজা কমলা, চাওক আপোনালোকে। খাব গ'লে কি হ'ব, একদম ব্ৰেড বিস্কুট মানে এইবিলাক লৈ লৈছোঁ। ৰাস্তাই খাই যাব লাগিব, সেইটো কাৰণে। এতিয়া মানে আৰু এখন গাড়ী চেঞ্জ কৰিলোঁ অলপ ফ্ৰীকৈ যাবৰ কাৰণে। ধুনীয়া, এতিয়া একদম বিন্দাছ হৈছোঁ আৰু।
ধুনীয়া জেগা পালোহি আমি আহি আজি পালোহি পৰশুৰাম কুণ্ড আৰু পৰশুৰাম কুণ্ডতে আমি আজি বনভোজ খাম আমাৰ লগত আহিছে বহুত আমি দেখুৱাম গোটেই দৃশ্য এখন গাড়ী আহিছিলোঁ এবাৰ এখন গাড়ীত আহিছিলোঁ একদম বহুত আৰু মানুহ আহিবলৈ আছে আমি অলপ ৰৈ দিছোঁ ইয়াত পালোহি পৰশুৰাম কুণ্ডৰ এটা ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত চাৰিওফালে পাহাৰৰ মাজতে আমি আজি পিকনিক খাম আৰু পিকনিক খাবৰ কাৰণে ইয়াত বহুত লোক আহিছে আমি গোটেই ইয়াৰ আজি 1 জানুৱাৰীৰ দিনাখন 1 জানুৱাৰী ইয়াৰ গোটেই পিকনিক কেনেদৰে আজি ইয়াত পৰশুৰাম কুণ্ড এই স্থলীত পিকনিক স্থলীত খাইছে আমি গোটেইখিনি দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া খাব লাগে খোৱা বস্তু একদম গোটেই দীঘলীয়া জাৰ্ণি কৰি আহিছোঁ গতিকে খোৱাটো মেইন প্ৰথমে খাই লৈছোঁ একদম ধুনীয়া ঠাই শিলৰ মাজে মাজে খোজকাঢ়ি গৈ আছোঁ একদম ধুনীয়া একদম চিকচিকীয়া পানী আছে ইয়াত পানী দেখুৱাবলৈ চেষ্টা কৰিম চাওক বন্ধুসকল পানী নোহোৱাবি দেই পিছল শিলকেইটা চাওক বন্ধু ইমান ধুনীয়া এখন নদী একদম এইফালে পাহাৰ চৌপাশে ধুনীয়া পাহাৰ আৰু তাৰ মাজতে আমি মজা আৰু এই বহুত লোক আছে ইয়াত পিকনিক খাই আছে একদম বহুত মানুহ আহিছে একদম পিকনিক খাবৰ কাৰণে চবে চৌ বাতি লৈ ধুনীয়াকৈ আহিছে কিছুমানে চাবৰ কাৰণে আহিছে খুব এটা ধুনীয়া ঠাই এনেকুৱা শিলৰ মাজে আৰু একদম পিকনিক খোৱা মজা বেলেগ এই আমাৰ ৰেপাৰ ৰেপ ছিংগাৰ আমাৰ আহিছে একদম ধুনীয়াকৈ পিকনিক খাবৰ কাৰণে ৱেলকাম জনাইছোঁ আহক এইফালে একদম ধুনীয়া জেগা পাব গৈ থাকক এতিয়া আমাৰ খাবৰ কাৰণে খোৱা বোৱা বনাবৰ কাৰণে এনেদৰে যোগাৰ কৰি থকা হৈছে খুব এটা ধুনীয়া পৰিৱেশৰ মাজত এনেদৰে শিলৰ ওপৰত একদম এফালে হাঁহ মাংস কাটি আছে ভাইটিহঁতে আৰু এইফালে চবে নিজৰ কামত ব্যস্ত হৈ আছে আৰু মানুহ আহিব আছে আৰু আহিব একদম মজা এইফালে নদী একদম ধুনীয়া নদী আৰু এফালে এনেদৰে আমাৰ খানা যোগান পুৰা হাঁহ কাটি থকা আছে দেই চবে খানা বনোৱাত ব্যস্ত হৈ আছে কিছুমানে হয়তো খাই শেষ কৰিলে আমি অলপ দেৰিকৈ আহিলোঁ আমাৰ অলপ পলম হ'ব খানা আহিছিলে নেকি হা আহিলোঁ হেপী নিউ ইয়েৰ আমি ঢেৰ আহিছোঁ বাৰুকৈ শুকা হিচাপে নাই কিমান খানা বনিলে নাই এই শুকানকৈ আহি টপটা থকা হৈছে দেই এইটো দাইল আৰু ৰঙালাও কি বনিছে আজি কি আইটেম আছে এতিয়া হাঁহ মাংস আছে হাঁহ মাংস বনাম হাঁহ লৈ আহিছোঁ 5টা হাঁহ লৈ আহিছোঁ মাংস কাটি হাঁহ মাংস আলু আৰু হাঁহ মাংস বনাম তাৰপিছতে গাহৰি লৈ আহিছোঁ গাহৰি ষ্টিক বনাম মজা আমাৰ মানস ভাইটিয়ে কাঠডোখৰ ঠিক কৰিছে একদম ধুনীয়া ইয়াত গাহৰি কাটিবৰ কাৰণে পিচ কৰিবৰ কাৰণে এফালে পিঁয়াজ কাটি থকাত ব্যস্ত ৰাইজে ষ্টিক লৈ আহিছোঁ বহুত ষ্টিক আনিছে তেতিয়াহ'লে অলপ খোৱাত সহায় কৰিব পাৰিম যদি অসুবিধা হ'ব
হেপী নিউ ইয়াৰ দেই। হেপী নিউ ইয়াৰ। একদম ডাঙৰ ডাঙৰ শিলৰ ফাকে ফাকে বনভোজ কৰা আনন্দ মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। চাওক সুন্দৰ পৰিৱেশ, সুন্দৰ ভিউ, একদম ধুনীয়া ভিউ। মই এতিয়া হয়তো ছাইডলৈ যাবলৈ চেষ্টা কৰিম। সিটো ছাইডে বহুত ধুনীয়াকৈ নিজৰা বৈ আছে, পানী একদম বহুত ধুনীয়াকৈ বৈ আছে, তাত মানে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এইফালৰ পৰা এনেকৈ ঘূৰি যাব লাগিব, গতিকে গৈ আহোঁচোন চাওঁগৈ। পানীৰ যিটো আৱাজ বা পানীৰ যিটো শব্দ, সেই শব্দ শুনিবলৈ হয়তো পাৰিছে। বহুত দূৰ খোজকাঢ়ি আহিলোঁ, বহুত দূৰৰ পৰা একদম শিলৰ ওপৰে ওপৰে খোজকাঢ়ি আহিলোঁ। এতিয়া আৰু পাইছোঁ এটা ধুনীয়া, ইমান ধুনীয়া শব্দ, পানীৰ শব্দৰ এক অপূৰ্ব নান্দনিক যি পৰিৱেশৰ সৃষ্টি কৰিছে ইয়াত। সকলোৱে মন ভাল লাগি যায় ইয়াত যদি আহে। আমি ইয়াৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। পৰিৱেশ মজা, পানীৰ শব্দ শুনক, কিমান এটা ধুনীয়া শব্দ। এই পানীৰ শব্দৰে সৃষ্টি কৰিছে অন্যক আকৰ্ষণ। ধুনীয়া নিজৰা ইমান ধুনীয়াকৈ বৈ আছে, একদম মানে নকওঁ আৰু, মোৰ দুটা তিতি গৈছে, একদম মজা লাগিছে আৰু একদম ধুনীয়া পৰিৱেশ, ধুনীয়া মজা। ইমান দূৰৰ পৰা একদম সিটো পাৰৰ পৰা খোজকাঢ়ি আহি ইয়াতে পালোঁহি। ইয়াত পোৱাৰ পিছত ইয়াত যি নিজৰা, যি পানীৰ শব্দ, এই শব্দ শুনি দেখি একদম মানে মজা লাগিছে আৰু আপোনালোকে ইয়াৰ দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰি আছে। একদম মানে ধুনীয়াকৈ আমি সকলোৱে ইয়াত গতিকে আমাৰ বহুত মানুহ আহিছে আমাৰ লগত, দেখুৱাম গোটেইখিনি। খাবৰ সময়তে গোটেইখিনি একেলগে লগ হ'ম, তাৰপিছত দেখুৱাম। এতিয়া আমি ইয়াৰ নিজৰটো দেখুৱাবলৈ চেষ্টা কৰিম। ইমান এটা ধুনীয়া পৰিৱেশ, মজা লাগিছে, নিজৰা বৈ আছে আৰু এই নিজৰাৰ মাজতে আপোনালোকে নতুন বছৰ কৰি এনজয় কৰক। চলি আছে দেই, ভিডিঅ' চলি আছে। অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডৰ এটা ধুনীয়া স্থান, আৰু স্থানতেই ধুনীয়া এটা নিজৰা বৈ আছে। নিজৰা একদম ধুনীয়া, এইফালে আছে আমাৰ একদম মজা। বছৰৰ পৰা এয়া আমাৰ তপস্যাত মগ্ন পৰশুৰাম কুণ্ডৰ শিলৰ মাজত 600 বছৰৰ পৰা আহোমৰ ৰাজত্বৰ আৰম্ভণিৰ পৰাই তেখেতে তপস্যা কৰি আছে। আমি এবাৰ নাওত যাম, নাওত মজা লাগিব। আমি আগতে গৈ আহোঁ,
ককাই আইটেম কি বনাইছে? মাংস আছে, ব্ৰইলাৰ মাংস। মজা ক'ৰ পৰা আহিছে আপোনালোকে? মই ডিব্ৰুগড়ৰ পৰা আহিছোঁ। টিপুক মজা ডিব্ৰুগড়। অঁ ডিব্ৰুগড়ৰ পৰা আহিছে ইয়াত পিকনিক খাবৰ কাৰণে একদম ধুনীয়াকৈ বনাই আছে। কি আছে আইটেম ককাই? আমাৰ আছে পোলাও আছে, মাংস আছে, চালাড আছে। মজা চব আছে মানে মজা হাঁহ আৰু গাহৰি ধুনীয়াকৈ বনি আছে একদম খৰিকাত দিয়া। পৰাগ হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। কেনেকুৱা লাগিছে? মজা। এইফালে আমাৰ মৃদুল কাই বনাই আছে ধুনীয়াকৈ একদম মিঠাতেল গৰম হৈ আছে। টিপ টপ হাঁহ মাংস বনাব দিয়া, হাঁহ মাংস বনাব। তাৰপিছতে এইফালে পিঁয়াজ কাটি আছে মজা টিপ টপ। মুঠতে আজি জবৰদস্ত পাৰ্টি হ'ব, মজা হ'ব। গাহৰিৰ ফিলিং, গাহৰি পুৰা মজা। ঐ মৰমী ঐ হাউলি ঐ পৰিলে, ঐ মৰমী ঐ পথাৰৰে ধাননি দৰা। মজা। আমাৰ চবে কামত ব্যস্ত হৈ আছে। খানা আৰু অলপ পিছতে খানা বনি যাব। তাৰপিছতে মজা চবে একেলগে নাচিম ফূৰ্তি কৰিম। বন্ধুসকল আমি এতিয়া পাহাৰ বগাম। ধুনীয়া পাহাৰ এটা আছে। পাহাৰ নহয় একচুৱেলি এইটো এনেই শিলৰ ওপৰত বগাম আৰু আহক। মজা আহি যাওক, আহি যাওক। পৰা কিবা বস্তু দেখাম আহক। বন্ধুসকল মোৰ আহক। নমস্কাৰ। আহি যাওক, আহি যাওক। দিনী কেমেৰা নাই হেপী নিউ ইয়েৰ। এই কি কিবা দি দিম বুলি মোক কেমেৰামেন বনাইছে আকৌ। হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। মানে এনেকৈ উঠি থকা মজাটো আৰু বেলেগ। আপোনালোকে আহিব মানে মজাটো লৈ যাব। ঠাইটো হ'ল পৰশুৰাম কুণ্ডৰ পিকনিক স্পট। পিছফালে এটা ভিউটো দি দিওঁ। এইফালৰ পৰা আমি উঠি আহিলোঁ। দূৰ দিগন্তলৈকে পিকনিক চলি আছে। যিবিলাকে গাহৰি মাংস নাখায়, যিবিলাকে হাঁহ খায়, তেওঁলোকে ভাত খাই আছে। হাঁহৰ লগত ভাত খাই আছে। ৰঞ্জন বাইদেউ কেনেকুৱা লাগিছে পিকনিক? মজা। এনেদৰে চবে ভাত খাই থকা হৈছে আৰু পৰা ভাত খাই লোৱা। সেইখিনি কাৰ ভাত? গাহৰি হাঁহ একেলগে দে। পুৰা হাঁহ মাংস লৈ লৈছোঁ আৰু পুৰা হাঁহে কোমোৰাই
আছে খাই থাকোঁতে মানে চবে খোৱাত ব্যস্ত আৰু মানুহ আছে বাহিৰত ক'ৰবাত ফুৰিব গৈছে আহিব সিহঁতে তাৰপিছত খাব আমি খাই আছোঁ আৰু বাকীখিনি সেইফালে খাই আছে ধুনীয়াকৈ ভাল লাগিছে একদম হিলত বহি খাইছোঁ আজি মজা চবে এতিয়া খাই বৈ শেষ কৰিলে খাই বৈ শেষ কৰাৰ পিছত আৰু গোটেইবোৰ সামৰি মেলি এতিয়া আমি ঘৰলৈ যাবগৈ লাগিব ভাল লাগিলে পিকনিক খাই কি ক'ব প্ৰিয়ংকা বৌ কেনেকুৱা লাগিলে পিকনিক খাই মজা লাগিলে দেই কি কি মাংস খালে হাঁহ মাংস খালো আৰু গাহৰি নাখালে গাহৰি নাখালো সোনকাই কেনেকুৱা লাগিলে তামাম ভাল বৰষুণ আহিলোঁ পবিত্ৰ স্থান পানীত তিতিলোঁ অলপমান ঠাণ্ডা লাগিলে ভাল লাগিলে আৰু চবলৈ নতুন বছৰ শুভেচ্ছা জনালোঁ এতিয়া পিকনিক খালোঁ হাঁহ খালোঁ মাছ খালোঁ ভাল খাই যোৱাৰ পিছত নাচিব লাগিব চবে নাচিব নাই একদম তামাম নাচিব চবেই নাচিব গতিকে নাচিব লাগিব আপুনি নানাচে মানে নাচিব লাগিব আপুনি নাচিব লাগিব ৰুণজুন বাইদেউ কি ক'ব হয় হয় নতুন বছৰ সকলোকে শুভেচ্ছা থাকিলে পিকনিক খালোঁ ভাল লাগিলে ইয়ালৈ আহিলোঁ সকলোকে লগো পালোঁ এচেগতে মজা মজা হয় হয় হেপী নিউ ইয়েৰ আমাৰ ৰুণজুন বাইদেউ ভিনদেউ কি ক'ব 2022 তাত 3টা 2 আছে এটা 0 আছে 2022 চনটোত এটা 0টো থাকিব নালাগে চব 2 হ'ব লাগে আচ্ছা জুই হ'ব লাগে আচ্ছা এতিয়া জুই হ'ব লাগে কেনেকুৱা লাগিলে আজি ভাল লাগিলে বিৰাট ভাল লাগিলে মজা টিপ টপ কেনেকুৱা লাগিলে ভাল লাগিলে মজা মজা হেপী নিউ ইয়েৰ হেপী নিউ ইয়েৰ ভাল লাগিলে প্ৰথম আহিছোঁ আমাৰ শান্তনু কাই ক'ব কি ক'ব কেনেকুৱা লাগিলে বহুত শান্তনু কাইদেউ বহুত ফিলিংছ ল'লে একদম সেইফালে একদম ধুনীয়া ধুনীয়া ফিলিংছ ল'ব গ'ল নাও উঠিলে বহুত ফিলিংছ ল'লে কি ক'ব বহুত ভাল লাগিলে প্ৰথম গুণ্ডৰ 2022 চনৰ আজি প্ৰথম দিনটোত কিন্তু বহুত ভাল লাগিলে আৰু ইয়াৰ জৰিয়তে সকলোকে 2022 চনৰ নৱবৰ্ষ শুভেচ্ছা জনালোঁ হেপী নিউ ইয়েৰ চবলৈকে জনালোঁ থেংক ইউ আমাৰ নয়ন আছে নয়ন কি ক'বা কেনেকুৱা লাগিলে নৱবৰ্ষৰ শুভেচ্ছা থাকিলে আমি পৰশুৰাম কুণ্ডৰ পৰা কি খোৱা হৈছে ইয়াত আমি খাইছোঁ হাঁহ মাংসৰ লগত কোমোৰা আলু মজা আমি গাহৰি খাইছোঁ লগৰখিনি আমি খোৱা নাই মজা এই আমাৰ প্ৰহ্লাদ কাই আছে প্ৰহ্লাদ কাই বঢ়িয়া হৈছে পাৰ্টি বঢ়িয়া আমি ধুনীয়াকৈ খাইছোঁ বহিছোঁ মাছ আছে আমাৰ হিলৰ বৰলীয়া মাছ এই নদীৰ হিলৰ ওপৰত খোৱা মজা কেনেকুৱা বঢ়িয়া বঢ়িয়া এনেকুৱা এমেজিং ফিল্ড কেতিয়াও পোৱা নাছিলোঁ লাইফত ফাৰ্ষ্ট টাইম মজা পৰাগ ভাই কি ক'বা পৰাগ ভাই কেনেকুৱা লাগিলে আচলতে অলপ দেৰিকৈ আহিলা তুমি বিশেষকৈ বেছিকৈ ভাল লাগিলে মানে আমাৰ নয়ন গাই ওপৰৰ পৰা কি হেলিকপ্টাৰ ওপৰৰ পৰা মোক খাই গ'লে সেইটো কাৰণে ভাল লাগিলে আচ্ছা, এই মজা তাতকৈ আৰু ভাল আজিৰ দিনটোত কি থাকিব এই আমাৰ প্ৰবাল ভাই কি ক'বা এই তামাম মজা হৈছে এই চালাড খাই আকৌ মানে এক্সট্ৰা এইটো খানা চালাড আমাৰ দূৰ নকাই একদম মানে দূৰৰ পৰা চিঞৰি আছে দূৰ নকাই কি ক'ব মজা কেনেকুৱা মজা এই সাংঘাতিক মানে চিনি নাপাওঁ বাহিৰত লগ এটা কি খাইছে ইয়াত হাঁহ গাহৰি কি হাঁহ আছে খাচী আছে মাছ আচ্ছা এক্সট্ৰাকৈ লৈ আহিছিলে আমাৰ নৱকাই আছে মেইন মানুহ গোটেই পাৰ্টিটো মেইন মানুহ একদম নৱকাই কি ক'ব বহুত বহুত নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আজি মৰাণ ছাত্ৰ সন্থাৰ কৰ্মীসকলক লৈ কিনে সতীৰ্থ বন্ধুসকলক লৈ কিনে আজি পৰশুৰাম কুণ্ডত নতুন বছৰ 2022 চনৰ প্ৰথম দিনটোত আমি খুব আনন্দৰে খুব আৰু সমিল মিলেৰে মৰাণ জাতীয় মহিলা পৰিষদো ইয়াত আছে আমি মানে একেলগতে আজি এটা প্ৰীতিভোজ বনভোজ আমি ইয়াত খালোঁ খুব ভাল লাগিলে আৰু এই 2022 বৰ্ষটো সকলোৰে যাতে মানে ভালে কুশলে যাওক মনৰ আশাবিলাক পূৰণ হওক তাকে কামনা কৰিলোঁ ধন্যবাদ আপোনালৈ জনালোঁ নৱবৰ্ষৰ শুভেচ্ছা আমাৰ মুনিন কাই আছে মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক মুনিন কাই কি ক'ব কেনেকুৱা লাগিলে আজি পাৰ্টিটো হিলৰ ওপৰত এনেদৰে বনাই খোৱা মজা ভালেই লাগিলে আৰু আমাৰতো প্ৰতিদিনে ভালেই বিশেষভাৱে আজি এই দিনটোত সংগঠনৰ সকলো সদস্যক লৈ এটা বনভোজ আয়োজন হ'ল খুবেই ভাল লাগিলে ধন্যবাদ হেপী নিউ ইয়েৰ সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু বন্ধুসকল এনেদৰে আমি আজি দিনটো পাৰ কৰিলোঁ নতুন বছৰৰ প্ৰথম দিনটো 1 জানুৱাৰী দিনটো আৰু খুব ভাল লাগিলে খুব এটা ধুনীয়া পৰিৱেশত ভাল লগা পৰিৱেশত আমি আমাৰ আজিৰ দিনটো উপভোগ কৰিলোঁ আমি আজিৰ দিনটো আমি গোটেই বছৰটো যাতে সকলোৱে সুখময় হওক তাকে কামনা কৰিছোঁ আজিৰ দিনটোৰ পৰা সকলোৱে ভাল হওক গোটেই বছৰটো ভালদৰে যাওক তাকে কামনা কৰিছোঁ